এই মুহূৰ্তত আপোনালোকৰ গুৰুত্বপূৰ্ণ বাতৰি কিছুমান লৈ এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক সেই গুৰুত্বপূৰ্ণ বাতৰিসমূহলৈ আগবাঢ়ো। 31 আগষ্ট 2019 পৰিপূৰক তালিকা প্ৰকাশৰ 2 বছৰৰ পিছত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ NRC পৰীক্ষাটো এলাগী হৈ পৰিছে। খিলঞ্জীয়া ৰক্ষা কৱচে পৰিচিত এই নাগৰিকপঞ্জীখন এতিয়াও চৰকাৰৰ পৰা আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাই। আগষ্ট 2019 পৰিপূৰক তালিকা প্ৰকাশৰ 2 বছৰৰ পিছত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ NRC পৰীক্ষাটো এলাগী হৈ পৰিছে। খিলঞ্জীয়া ৰক্ষা কৱচ হিচাপে পৰিচিত এই নাগৰিকপঞ্জীখন এতিয়াও চৰকাৰৰ পৰা আনুষ্ঠানিক স্বীকৃতি নাপালে। পৰিপূৰক NRC তালিকাত 31.1 মিলিয়নৰ অধিক লোকক পঞ্জীয়ন অন্তৰ্ভুক্ত কৰিবলৈ যোগ্য পোৱা গৈছিল আৰু 1.9 মিলিয়নৰ অধিক লোকক বাদ দিয়া হৈছে। ঘদিয়াবানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মিহিমুখত উদ্ধাৰ কণমানি গড়ৰ পোৱালি। গড়ৰ পোৱালিটোৰ বয়স 10 পৰা 15 দিন বুলি জানিব পৰা গৈছে। CWRC চিকিৎসক শামছুল আলীয়ে জনাইছে এই তথ্য। প্ৰবঞ্চকৰে ভৰি পৰিছে গুৱাহাটী মহানগৰ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ধন লুটিবলৈ নীতি অৱলম্বন কৰিছে ন কৌশল। মহানগৰীৰ নাৰেংগীৰ কৰংপাৰ বজাৰৰ শাক পাচলি ক্ৰয় কৰাৰ নামত দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা ধন লুট কৰা এজন প্ৰবঞ্চকৰ আৰক্ষীক জালত পৰে। তৃতীয় প্ৰবঞ্চকজন হৈছে নৱ দাস। বৰপেটা ৰোডত বহু মহিলাৰ জীৱনলৈ অন্ধকাৰ নমাই অনা ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। কেৱল ভুৱা চিকিৎসকে নহয়, আৰু আছে কুকৃতি। নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডাক্তৰ SK ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘদিনৰ পৰা চিকিৎসা সেৱা আগবঢ়াইছিল আৰু ভুৱা চিকিৎসকজনে হুজাৰ 85 বছৰীয়া আইতাক হানি খুচি হত্যা কৰিলে পাখণ্ড নাইতীয়েক হত্যাকাৰীয়ে ক'লে হত্যাকাণ্ডৰ আজব কাৰণ। হত্যাকাৰী নাইতীয়েক আইতাকক হত্যা কৰাৰ বুলিও দিছে স্বীকাৰোক্তি আৰক্ষীৰ আগত। জল জীৱন আঁচনিৰ অধীনত ৰাজ্যৰ 2 লাখতকৈ অধিক পৰিয়ালে আজিৰ পৰা লাভ কৰিব খোৱা পানীৰ যোগান। সামাজিক মাধ্যমত এই মন্তব্য ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দাসৰ। ৰঙিয়া ৰাজপথত চাফাই কৰ্মীসকলৰ প্ৰতিবাদ। অক্টোবৰৰ পৰা ৰাজপথত নামিব 7 লক্ষাধিক চাফাই কৰ্মী। ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে চৰকাৰক সত্যি দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়াত। শীঘ্ৰে ৰাজপথত নামিব ৰাজ্যৰ 7 লক্ষাধিক চাফাই কৰ্মী। অক্টোবৰৰ পৰা আৰম্ভ কৰিব প্ৰতিবাদ কাৰ্যসূচী। বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহাৰ অভিযোগ চাফাই কৰ্মীসকলৰ। মঙলবাৰে ৰঙিয়া ৰাজপথত প্ৰতিবাদ নামিল শতাধিক চাফাই কৰ্মী। দশক ধৰি চাফাই কৰ্মীসকলক চৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ অভিযোগ কৰাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে শতাধিক চাফাই কৰ্মীয়ে একলগ হয় এই কাৰ্যসূচী ৰূপায়ণ কৰি ধৰ্ণা কাৰ্যসূচী আগবঢ়ায়।